এই যে আপনার কুকুরবিলাক দেখি আছে, এই কুকুরবিলাক আপনার মই আপনার কোনো কিনি আনা কুকুর অথবা মোৰ ঘৰৰ কুকুৰ নহয়। ইহঁতে যোৱাবাৰ লকডাউনত খাব নাপাই ৰাস্তাত অনাই মানে ঘূৰি আহিছিলে। মই ইহঁতক লৈ আহি খাৰ যোগাৰ কৰি দিছিলোঁ। তেতিয়াৰ পৰা ইহঁতে মোক এৰি থৈ নাযায়। এতিয়া কথা হ'ল, মই এতিয়া অকলে আহিছোঁ আপোনাৰ ব্ৰহ্মপুত্ৰৰ পৰা 2 কিলোমিটাৰ হ'ব মোৰ ঘৰলৈকে। ইহঁতে মোক ৰখি আছে। বিপদত ইহঁতে এৰি থৈ নাযায়, কমচে কম বিপদত এৰি থৈ নাযায়। আপোনাৰ লগতে থাকিব, চাৰ দৰে লাগি থাকিব। এতিয়া মই যদি ইয়াতে ৰৈ যাওঁ, সিহঁতে ৰৈ যাব। মই এতিয়া লুকাম, আপোনালোকে চাই থাকক। সিহঁতে মোক বিচাৰি বিচাৰি ওলাব ফোন কৰিলে। এখন জংঘলৰ মাজত আহি আছোঁ, সিহঁতে আহিব মোক বিচাৰি। মই মাত শুনিছোঁ, আহিছে এটা আহিছে। বিচাৰি বিচাৰিছে, আহিছে। কি হ'ল? ইহঁতে ইয়াৰ পৰা নাযায়, বিচাৰি বিচাৰি আহিব। এইবিলাক চব জংঘলৰ মাজত সোমাই গৈছে, দেখিছে? চব জংঘলৰ মাজত ইহঁতে আহি সোমাই গৈছে। সেই গোন্ধাই পাই নেকি? ইহঁতে বিশ্বাসঘাতকতা নকৰে। মানুহক আপোনাৰ যিমান খোৱাক, যিমান হেৰি কৰক, যিমান উপকাৰ কৰক, সময়ত ইহঁতে পালিটি মাৰি দিয়ে। সময়ত ইহঁতে চেঞ্জ হৈ যায়। ইয়াতে খাব নাপালেও আপোনাক লগাই নিদিয়ে। এইটো হ'ল মাহাত্ব। কাৰণ কুকুৰক সেইকাৰণে বিশ্বাস কৰিব পাৰি, কিন্তু মানুহক নোৱাৰি। এৰি থৈ নাযায়, এটা ডাঙৰ। কি মনোৰমা দৃশ্য, প্ৰাকৃতিৰ কি মনোৰমা, চৰাই চিৰিকটি, কুলিৰ মাত। এই চৰাই হালৰ মাত ইমান সুন্দৰ লাগে, শুনি ইমান শুৱলা লাগে, ভাল লাগে। কি মৰম।